ছাত্ৰীসকল, মই আজি তোমালোকক চতুৰ্থ শ্ৰেণীৰ টকা পইচাৰ বিষয়ে যিটো গণিত পাঠ আছে সেই পাঠটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে সকলোৱে টকাৰ নোটবিলাক চিনি পোৱা নহয়। মই তোমালোকক দেখুৱাইছোঁ। এইখন 500 টকীয়া নোট। এইখন 200 টকীয়া নোট। এইখন 100 টকীয়া নোট। এইখন 50 টকীয়া নোট। এইখন 20 টকীয়া নোট আৰু এইখন 10 টকীয়া নোট। ইয়াৰ উপৰিও তোমালোকে কেইটামান গোটা মুদ্ৰা পাবা। এইটো হ'ল 5 টকীয়া মুদ্ৰা আৰু এইটো হ'ল 2 টকীয়া মুদ্ৰা আৰু এইটো হ'ল 1 টকীয়া মুদ্ৰা। ইয়াৰ উপৰিও তোমালোকে পইচাৰ মুদ্ৰা পাবা। 50 পইচা, 25 পইচা, 20 পইচা, 10 পইচা আৰু 5 পইচা। এতিয়া তোমালোকে দোকান বজাৰ কৰিবলৈ গ'লে তোমালোকে যিখিনি টকা পইচাৰ হিচাপ শুদ্ধমতে কৰিব পাৰিব লাগিব। এতিয়া আমি গণিত কিতাপৰ অংকলৈ যাওঁচোন বাৰু। ইয়াত দিছে যে মণিৰ হাতত আছে 250 টকা আৰু 50 পইচা। মণিৰ হাতত আছে আছে 200 টকা আৰু 50 পইচা। আৰু জুমিৰ হাতত আছে আমি যেতিয়া এটা শব্দকে তলত লিখিব তেতিয়া এনেকৈ আমি চিন এটা দি দিম, ওপৰৰ শব্দটোকে বুজাব। জুমিৰ হাতত আছে 180 টকা এতিয়া দুইজনৰে হাতত মুঠতে কিমান টকা আছে? এতিয়া আমি কি কৰিম? যোগ কৰিম। এতিয়া মুঠ আমি এনেকৈ লিখিম, মুঠ। এতিয়া যোগ কৰিম। 50 পইচা। এইটো তোমালোকে কিন্তু পাতোতে কেতিয়ালৈ খেলি মেলিকৈ নাপাতিবা। এইটো সদায় তলে তলে হ'ব লাগিব। আৰু ইয়াত এতিয়া এই চিনটো দিলে নহ'ব, ইয়াত টকা বুলি লিখিব লাগিব। টকা আৰু এইটো যোগ কৰা 0 0 8 8 2 1 3। এতিয়া মুঠতে দুইৰে হাতত আছে 380 টকা 50 পইচা। এতিয়া এই যিটো পইচা আছে সেই পইচাটোকে আমি এতিয়া যদি আমি টকাত লিখিবলৈ যাওঁ তেতিয়াহ'লে আমি কেনেধৰণে লিখিম? 380.50 টকা। এই দশমিকৰ ফুটটো, যিটো দশমিকৰ ফুট, এই ফুটটো এই তলত দিলেও হ'ব নাইবা
ওপৰত দিলে হ'ব। মানে এইটো এনেধৰণে লিখিব পাৰি 380 দশমিকৰ ফুটটো এই ওপৰত দি এনেকৈও লিখিব পাৰি। ঠিক তেনেধৰণে এতিয়া তোমালোকে মই দুটামান তোমালোকক আৰু দেখুৱাইছোঁ। দহ টকা ৭৫ পইচা। এইটো টকাত কেনেধৰণে লিখা হয়? আমি এই 10 টকাটো 10 লিখিলোঁ, দশমিক দিলোঁ, তাৰপিছত ৭৫ দিলোঁ, তাৰপিছত টকা বুলি লিখিলোঁ। কিন্তু তোমালোকে এটা কথা মন কৰিবা যে এইটো আমি পঢ়োঁতে কিন্তু 10.75 টকা বুলিহে আমি পঢ়িম যেতিয়া টকাৰ ক্ষেত্ৰত লিখা হয়। এনেধৰণে তোমালোকৰ কিতাপত আৰু কেইবাটাও দিয়া আছে, সেইকেইটা তোমালোকে কৰি চাবা। ইয়াৰ পাছত মই আৰু এটা তোমালোকক দেখুৱাব খুজিছোঁ। এতিয়া আমি টকাক পইচালৈ কেনেকৈ পৰিৱৰ্তন কৰিম, টকাক আমি পইচালৈ কেনেধৰণে পৰিৱৰ্তন কৰিম সেয়া আমি চাম। তিনি 0.25 টকা এইটো আমি পইচালৈ পৰিৱৰ্তন কৰিব লাগে। এতিয়া আমি কি কৰিম, ইয়াক প্ৰথমতে আমি ভাঙি ল'ম। ভাঙি ল'ম মানে কিমান টকা আৰু কিমান পইচা আমি লিখি ল'ম। আমি সমান চিন দি ল'লোঁ, দি 3 টকা 25 পইচা। এইটো আমি প্ৰথমতে এনেকৈ ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পাছত তোমালোকে জানা যে 100 পইচাই এটকা, হয়নে? এতিয়া আমি এই 3 টকাটোক আমি পইচালৈ লৈ যাম। 3 পূৰণ 100 পইচা, তাৰপিছত যোগ 25 পইচা। এতিয়া আমি 3 পূৰণ 100টো আমি পূৰণ কৰিম। কিমান হ'ব? 3 পূৰণ 100 300, 300 পইচা যোগ 25 পইচা। এতিয়া আমি দুইটা যদি যোগ কৰি দিওঁ, 300 পইচা আৰু 25 পইচা যোগ কৰিলে 325 পইচা। এতিয়া আমি 3 টকা 25 পইচাক বা 3.25 টকাক আমি পইচাত প্ৰকাশ কৰিবলৈ যাওঁতে আমি 325 পইচা পাইছোঁ। এনেধৰণৰ তোমালোকৰ কিতাপত আৰু দিয়া আছে।
আৰু এটা দিয়া আছে, মই কিতাপত থকা আৰু এটা কৰি দিছোঁ তোমালোকক। আঠ দশমিক 75 টকা। মই তোমালোকক কৈছো যে দশমিকৰ পাছত থকা অংক কেইটা এটা এটাকে পঢ়িব লাগিব, যে 8.75 টকা। আকৌ কৈছো যে দশমিকটো ইয়াৰ তলতো লিখে আৰু বা ওপৰত লিখে, পাৰ্থক্য দুইটাৰ ভিতৰত একো নাই, দুইটাই শুদ্ধ। গতিকে এইটোলৈ তোমালোকে বিশেষ ভাবিবলগীয়া একো নাই। এতিয়া আমাৰ কিতাপত দিয়া মতে কিন্তু দশমিকটো তলত দিছে, সেইকাৰণে মই এই দশমিকটো ইয়াৰ তললৈ লৈ আনিছোঁ। 8.75 টকা মই সেই দশমিকটো তললৈ লৈ আনিছোঁ। এতিয়া এইটো আমি পইচাত প্ৰকাশ কৰিব লাগে। আমি কি কৰিম, প্ৰথমতে কিমান টকা আৰু কিমান পইচা আমি লিখি ল'ম। 8 টকা 75 পইচা। ইয়াৰ পাছত এই আমি 8 টকাটোত কিমান পইচা তাক উলিয়াই ল'ম। 8 পূৰণ 100 পইচাই এটকা, হয়নে? এতিয়া এইটো আমি পইচা এনেকৈ লিখিম। তাৰ পাছত আমি যোগ কৰিম 75 পইচাটো আমি বেলেগকৈ লিখি লৈছোঁ। ঠিক আছে। এতিয়া 8 পূৰণ 100, মই তোমালোকক এইখিনিতে আৰু এটা কথা কৈছোঁ যে যিকোনো এটা সংখ্যা পূৰণ কৰোঁতে যদি শূন্য থাকে, শূন্য যেটা থাকিব তাৰ যদি 1 থাকে, মানে বাহঁতৰ শেষৰ অংকটো যদি 1 থাকে, এককে হওক বা দহকে হওক, শতকে হওক বা হাজাৰে হওক, 1 থাকিলে শূন্য যিমানটা আছে সিমানটা দি দিলে হ'ব। তাৰমানে আমি যদি কৰোঁ তেতিয়াহ'লে 8 × 8, ইয়াত শূন্য দুটা আছে, দুটা দি দিলে হ'ব। তাৰ পাছত এইটো 800 পইচা যোগ 75 পইচা। যোগ 75, এইটো 75 পইচা। এতিয়া আমি এই দুইটা যোগ কৰিম, কিমান হ'ব? 875 পইচা। এইটোৱে হ'ল আমি 8.75 টকা পইচাত প্ৰকাশ কৰিবলগীয়া অংকটো। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এই ইয়াত কিতাপত কেইবাটাও অংক তেনেকৈ দিয়া হৈছে। তোমালোকে এই অংককেইটা কৰিবা আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি গণিতৰ অন্য পাঠবিলাকো আলোচনা কৰিম। পুনৰ সকলোলৈকে, তোমালোক সকলোলৈকে